Hey guys, welcome to back my YouTube channel. বহুত দিন ভিডিও দিব পৰা নাছিলো। আজি অকমান ফুৰিম বুলি ভাবিছো। মানে এটা আমাৰ চকত ৰাভা মিটিং হৈ আছে। তাতে অকমান ফুৰিম আৰু আপোনালোককো দেখাম। তো গাইস ভিডিওটো শেষত লাগি চাই থাকক। এইয়া গাইস আৰু আমার অকমান বৰষুণ দিলে কি অবস্থা হয় রাস্তার, মানে পানী কি করে ইমান লেতেৰা করে রাস্তাগুলা ইমান লেতেৰা হয়। কি করবি গাইস, কষ্টর মাজদি চলো আমি। চাওক গাইস, এতিয়া বৰ্তমান গ্ৰীণ আৰু কেইদিনমান পিছত হ'ব পুৰা পথাৰখন গোল্ড কালাৰ হ'ব, সোণালী ৰং ল'ব ধানগিলা পুকলি। গাইস চাওক, গৰু কি সুন্দৰ। রাস্তা চাওক অবস্থা, ও মাই গড। গাঁৱলীয়া ভিলেজ সেনেকাই, কি কৰিবি, কষ্ট মষ্ট চলো আৰু আমি। বাই চান্সত মেডিকেল কিবা কিনি যাব লাগিলে বহুত অসুবিধাই হয় গাইছ। আমার এই গাঁৱলীয়া রাস্তা এনেকাই, আমার মাত্র নহয় বহুত মানুহ বা বহুত গাঁৱতে এনেকা ভিতৰীয়া গাঁওগিলাত বহুত কষ্ট হয়। স্কুল কলেজ যাওয়া, মেডিকেল যাওয়া, সরকারে কি করে আমি কোনো ধরবাই নৰো। গাইস ভিডিওটো চাই কেনেকা লাগে কমেন্টত জনাব, তেতিয়া মোৰো ভাল লাগে। তো গাইস এই যাই আছো মই বহুত কষ্ট দি। গাইস মই যাই আছো আমাৰ এই গাঁৱৰ পিছ ৰাস্তা, চাইকেল দি যাই আছো। আজি অলপ বৰষুণ দি আছিলে, এতিয়া অকমান এৰিলে, সেইটোৰ কাৰণে মই আৰু ভাবিলোঁ অকমান ফুৰি আহোঁ। তো গাইস ভিডিওটো স্কিপ নকৰাকৈ আপোনালোকে শেষত লাগি চাই থাকক, ভিডিওটো বহুত ইণ্টাৰেষ্টিং হ'ব। তো গাইস তো চলো। গাইস মই যাই আছোঁ, মোৰ কোনো গাড়ী মটৰ নাই, চাইকেল চলাই যাই আছোঁ। বৰষুণ দিছিল সেইটোৰ কাৰণে আৰু ছাতা লৈ আছোঁ। তো গাইস ভিডিওটো চাই থাকক। গাইস ৰাস্তা এই অকমান দূৰ হয় মোৰ ঘৰৰ পৰা, মই আৰু ভিডিওটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰি আহোঁ। গাইস যাই আছোঁ, পাপাৰ হৈছে। গাইস ফাইনালি মই আহি পাইছোঁ, আপোনালোকে দেখা পাইছে পেণ্ডেল গাড়ী। চাওক গাইস চাওক, এনাউন্স দিয়া শুনি আছে আপোনালোকে, চাওক অকণমান ৰখি কেনে চাওঁ, আপোনালোকে চাই থাকক। অকণমান বৰষুণ দিলে বহুত পানী আহে, বহুত পানী হৈছে। তো চাওক এইটো দলং। তো গাইস পানী এইটো এবাৰ বহুত বৰবাদ কৰিলে পানীয়ে। তো গাইস আহি মই অলপ সময় ৰেষ্ট ল'লোঁ, আপোনালোকক আমাৰ ভিলেজটো দেখাম বুলি। তো গাইস চাওক, এতিয়া বাৰিষাটো যাবহি, মোটামুটি ধান ৰোৱা হৈ গৈছে। কিমান সুন্দৰ গ্ৰীণ। তো গাইস চাওক পুৰা গ্ৰীণ, ধুনীয়া সুন্দৰ জায়গা। তো গাইস
ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক চেনেলটোত নতুন যদি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো গাইছ মই এনেকা চাইকেল চলাই যাই আছোঁ চাওক ৰাস্তা আৰু ফেনিয়া এই মহান যেটো মত বিনিময় কাৰ্যসূচী এইটো ইমানতে শেষ হ'ব বুলি ঘোষণা কৰিছোঁ ধন্যবাদ